নমস্কাৰ, গুড মৰ্ণিং আৰু বৰ্তমান ডিপুৰ পৰা গুড মৰ্ণিং সকলোকে। তো আজি ডিপু টাউনখন এক্সপ্ল'ৰ কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যোৱাকালি ফেষ্টিভেলৰ ভিডিঅ'টো অকণমান দেখিলে, সকলোকে আজি ডিপু টাউন এক্সপ্ল'ৰ কৰোঁ। আমি মাৰ্কেট এৰিয়া পাই গ'লোহি ডিপুৰ। আৰু মাৰ্কেট এৰিয়াত আমি অকণমান সোমাম, আপোনালোকক দেখাম মাৰ্কেটত কি পায় ডিপুৰ। অটো বহুত চলে কিন্তু ন ইয়াত। অটোৱে অটো দেখিছে। মিঠা আছে নে? মিঠা আছে নে? মিঠা এটা খাওঁ না, দিয়ক এটা দিয়ক না, খাই চাওঁ। এয়া হ'ল ডেইলি মাৰ্কেট। এইটো কি হয়? চিমগুটি। থেংক ইউ, বাহঁতে লৈছোঁ। অঁ, মিঠা আছে, মিঠা আছে। কমকৈ দিব নেকি অলপ? 10 টকাৰ মান। 10 টকাৰ দিয়ক না মোক। হ'লে এনেই আমি ফুৰিব আহিছোঁ ন ইয়াতে, এনেই অলপ খাম আৰু। লওক, এইটো কি বস্তু? মণিপুৰী। কেনেকৈ খায় এইটো? চব্জি? অঁ, বাকলি পেলাব লাগিব। আচ্ছা, এইটো মই মানে আমি ফাৰ্ষ্ট টাইম দেখিছোঁ, প্ৰথম দেখিছোঁ এইবাৰ, আগত দেখা নাই। আচ্ছা আচ্ছা। আমলখি গছ যেনেকা এইটো কৃষ্ণচূড়া গছৰ পাতৰ নিচিনা বস্তুটো কোনোবাটো হয়, কোনোবাটো তাতে ফল ধৰে। মানে ইটো দালিতে, একটা দালিতে নাই গ'লেও 50টা 60টা থাকে। এইটো কম আছে, 40টা আছে। এইটো কিমানকৈ কিলো বিকিছে নে কেনেকৈ বিকিছে? পিচ কিমান? 5 টকা পিচ। আচ্ছা। তো বন্ধুসকল, বৰ্তমান ঘূৰি আছোঁ ডিপুৰ ডেইলি মাৰ্কেটত, আৰু চাম অলপ কেনেকুৱা কি বস্তু পোৱা যায় ইয়াত। ফাৰ্ষ্ট টাইম আহিছোঁ ডিপুলৈ। এইটো কি চব্জি? কি পাত কয়? কেনেকৈ খায় এইটো? বইল কৰি খাব পাৰে ন? আচ্ছা। এইটো মুগাটো কিমানকৈ? এইটো 100। এইটো কি চব্জি আছে? এইটো কি চব্জি মেডাম? তুলসী নেকি? নপং। এইটো ইয়াৰ লোকেল পাহাৰৰ নেকি? চাটনি খায় ন? আমি বন্ধুসকল নৰ্থ ইষ্টত যিমানখিনি নাগালেণ্ড, মণিপুৰ বা মিজোৰাম যিমানখিনি ষ্টেটত চাওঁ, মহিলাসকলে দোকান দিয়ে আৰু তাত বেছিকৈ মহিলাসকলে থাকে। ঠিক আছে, ভালে আছে। এইটো কবি বেলেগ ধৰণৰ। এইটো কি বস্তু? কবি নেকি? হা, চাইনিজ কেবেজ। এই চাওক, চাইনিজ কেবেজ। এইটো কেনেকৈ বিকে? এইটো কিলো 200। মাছৰুম। এইটো কি গাজৰ নেকি? বেলেগ ধৰণৰ গাজৰ। মাছৰুম। বামলা মাছ। নাই, চাইছোঁ। এইটো বামলা মাছ নেকি? বামি। এই মাৰ্কেটখনৰ কি নাম? ডেইলি মাৰ্কেট। ডেইলি মাৰ্কেট। ডিপু ডেইলি মাৰ্কেট কয় ন? বন্ধ থাকে দেওবাৰ। দেওবাৰে বন্ধ থাকে। মানে ইয়াত লোকেল চব্জিৰ পৰা আদি কৰি মানে গোটেইখিনি পোৱা যায় চব। মেক্সিমাম ক'ৰ পৰা আহে চব্জি? গুৱাহাটী। জাগিৰোডৰ পৰা আহে। ঠিক আছে, থেংক ইউ। আমলেট বনাই আছে আংকুলে। তো বন্ধুসকল, এয়া হ'ল ডিপুৰ ডেইলি মাৰ্কেট, আৰু সপ্তাহত এদিন বন্ধ থাকে বুলি কৈছে ডেইলি মাৰ্কেট, আৰু ছাইডত ষ্ট্ৰীট ফুড আছে, আৰু আমি ঘূৰি আছোঁ বজাৰ।
ইয়াত এটা কথা মানে কি অটো খুব চলে আৰু অটোৰ প্ৰাইচটো বেছি সেইকাৰণে পোচাইছে তেওঁলোকৰ অটো এভেইলেবল বেলেগ নাই বেটেৰী ৰিক্সা নাই আমাৰ তাৰ নিচিনা ডেইলি মাৰ্কেটখন চালোঁ অলপ চব্জি বজাৰ চালোঁ বেছিভাগ মহিলাই বিক্ৰী কৰে ইয়াত কিমান অটো আছে তো বন্ধুসকল এয়া আমি পাৰ্কৰ টিকেট ল'লোঁ পাৰ্ক মানে আৰ্বৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰ্বি আংলং কাৰ্বিআংলং জিলাখন বনাই থৈছে ইয়াতে আৰু আমি বৰ্তমান আছোঁ ডিফুত আছোঁ বৰ্ডাৰ নাগালেণ্ড এইপিনে আছে আমাৰ গোলাঘাট খুব ধুনীয়াকৈ বনাই ৰাখিছোঁ